নমস্কাৰ সকলোকে। তোমালোকক মোৰ স্নাতক শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। তো সকলোৱে প্ৰশ্ন কৰি থাকে আলোচনা চক্ৰনো কি, বা নতুনকৈ যিসকলে স্নাতক ডিগ্ৰী ল'বলৈ গৈছে তেওঁলোকেও হয়তো বুজি ভালদৰে পোৱা নাই। আজি এই ভিডিঅ'টোত সেইসমূহৰ বিষয়ে আলোচনা কৰা হ'ব আৰু ভিডিঅ'টো আৰম্ভ হৈ আছে। তোমালোকে মই তাত ভালদৰে বিশদভাৱে বস্তুটো আলোচনা কৰিছোঁ নিৰ্দিষ্ট এটা বিষয় লৈ। আৰু তোমালোকে তোমালোকৰ ভাগত আলোচনা চক্ৰ বিষয় হিচাপে কি পৰিছে তোমালোকে লিখিব পাৰিবা। এতিয়া মূল কথাটো হৈছে আলোচনা চক্ৰ এখন কৰিবলৈ যাওঁতে প্ৰথম আহিব সূচীপত্ৰ। কাৰণ এটা বিষয় কলেজত দিব বা তোমালোকেও নিজেও যদি বাচিবলৈ তোমালোকক দিয়ে তোমালোকে নিশ্চয় বাচিবা। বাছনি কৰোঁতে তোমালোকে সেই বিষয়টো তোমালোকে নিৰ্দিষ্ট এটা ষ্টেপত লিখিব লাগিব। প্ৰথম তোমালোকে সূচীপত্ৰখন বনাব লাগিব। সূচীপত্ৰখন মই দিয়া আছে, তোমালোকে চাবা। প্ৰথম লিখিব লাগিব অৱতৰণিকা বা আৰম্ভণি কেনেকৈ কৰিবা, বা বিষয়ৰ পৰিচয় আছে, অধ্যয়নৰ উদ্দেশ্য, অধ্যয়নৰ গুৰুত্ব, অধ্যয়নৰ পৰিসৰ, তথ্য আহৰণৰ উৎস, বিষয়বস্তুৰ বিশ্লেষণ আৰু সামৰণি বা উপসংহাৰ। যিহেতু নিৰ্দিষ্ট সকলোৱেতো বিষয়বিলাক একে নহ'ব, সকলোৱে নিৰ্দিষ্ট এটা বিষয়ত আলোচনা চক্ৰ কৰিবা। ভয় কৰিবলগীয়া একো কথা নাই। আলোচনা চক্ৰটো তোমালোকে ভালদৰে বুজি ল'বা, টপিকটোৱে কি কৈছে বা প্ৰশ্নটোৱে তোমালোকক কি সুধিছে, সেই হিচাপে তোমালোকে উত্তৰটো দিবলৈ চেষ্টা কৰিবা। অৱতৰণিকাত লিখিবা তোমালোকৰ যিকোনো এটা বিষয়বস্তুৰ উৎপত্তি লিখিবা, তাৰ বৰ্তমানত তাৰ চলিত কেনেকুৱা ধৰণৰ চলি আছে বা ভৱিষ্যতে তাৰ কিবা পৰিকল্পনা আছে নেকি, এনেকুৱা ধৰণৰ চমু কথাত অৱতৰণিকাত লিখিবা। অৱতৰণিকাটো সদায় নিজৰ ভাষাত শুদ্ধ আৰু স্পষ্টভাৱে লিখিব লাগে। বিষয়ৰ পৰিচয়, তোমালোকক কোনটো বিষয় তোমালোকক আলোচনা চক্ৰৰ বিষয় হিচাপে তোমালোকক দিছে, সেই বিষয়টোৰ ওপৰত তোমালোকে পৰিচয়টো দিবা। পৰিচয়টো ইমান দীঘলকৈ দিব নালাগে, সদায় পৰিচয়টো শ্বৰ্টকৈ দিবা। মোৰ ভিডিঅ'টো যিহেতু চাই আছা, তাত বিষয়ৰ পৰিচয়টো তোমালোকে দেখিছা। অধ্যয়নৰ উদ্দেশ্য, তোমালোকক যিকোনো এটা অধ্যয়ন বা যিকোনো এটা বিষয় তোমালোকক দি দিব। বিষয়টো তোমালোকক উল্লেখ থাকিব তোমালোকক কি কৰিব লাগে। যিহেতু এখন আলোচনা চক্ৰ, সেই আলোচনা চক্ৰটোত সেই বিষয়টোত যোনটো বিষয় হিচাপে তোমালোকক দিব, সেই বিষয়টোৱে হ'ব তোমালোকৰ উদ্দেশ্য। সেই উদ্দেশ্যটোতহে তোমালোকে আলোচনা চক্ৰখন কৰিব লাগিব। অধ্যয়নৰ গুৰুত্বটো যিহেতু আলোচনা চক্ৰত মই চবকে লিখা দেখা নাই, পিছে লিখিব পাৰা, সেইটোত ভুল নহয় বা যোনে চাই তেওঁ সেইটো ভুল নিদিয়ে। কাৰণ